নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি আলোচনা কৰিম স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ কেইটামান প্ৰশ্ন উত্তৰ। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ব, মহাভাৰত প্ৰণেতা কবিজন কোন? ইয়াৰ উত্তৰটো হ'ব ব্যাসদেৱ। আমাৰ নেক্সট প্ৰশ্নটো হ'ব, আৰ্যসকলৰ অৰ্থনীতি প্ৰধান ব্যৱসায়সমূহ আদান প্ৰদান কৰা মূল্যৰ একক আছিল। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, গৰু। আমাৰ নেক্সট প্ৰশ্নটি হ'ব, আৰ্যসকলৰ পৰিয়াল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব পিতৃপ্ৰধান। পিতৃপ্ৰধান আৰ্যসকলৰ পৰিয়াল আছিল। ইয়াৰ নেক্সট প্ৰশ্নটি হ'ল, অশ্বমেধ কি আছিল? মানে অশ্বমেধ যজ্ঞ। ইয়াৰ উত্তৰটি হ'ব অপশ্যন চি, ঘোঁৰা যজ্ঞ। ঘোঁৰা যজ্ঞ আছিল অশ্বমেধ যজ্ঞৰ। আমাৰ নেক্সট প্ৰশ্নটি হ'ব, বুদ্ধই তেওঁৰ প্ৰথম বাণী শিকোৱা ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰটি হ'ব সাৰনাথ। সাৰনাথত বুদ্ধদেৱে প্ৰথম বাণী শিকাইছিল। ইয়াৰ নেক্সট প্ৰশ্নটি হ'ল, জৈন ধৰ্ম প্ৰধানকৈ বিয়পা লোকসকলৰ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বেপাৰী শ্ৰেণীৰ লোকসকলৰ।